কচুৱাৰ সোণৰগুৰিত বৰযাত্ৰীৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ। নিশা নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত সোণৰগুৰিত বৰযাত্ৰীৰ ওপৰত দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয়। নিশা বিয়াঘৰৰ পৰা বৰযাত্ৰীসকলে উভতাৰ পথত কচুৱা সোণৰগুৰি দলঙত চাৰিজনীয়া দুৰ্বৃত্তৰ দলটোৱে প্ৰথমে গাড়ী ৰখাই বাক বিতণ্ডা আৰু তাৰ পিছত মাধৱপাৰাৰ চিৰাজুল ইছলাম, শ্বাহ কালাম, দিলদাৰ হুছেইন, আব্দুৰ ৰু, মজিবুৰ ৰহমানক আক্ৰমণ কৰি সোণৰ অলংকাৰ আৰু 20,000 টকা কাহিনীয়া বুলি জানিবলৈ দিছে ভুক্তভোগীসকলে। এই সম্পৰ্কত নিশাই কচুৱা থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে। দুৰ্বৃত্তৰ দলটোত বাহাৰুল ইছলাম, কুদ্দুছ আলী, আখতাৰুল ইছলাম নামৰ তিনিজনক চিনাক্ত কৰি এজাহাৰ দাখিল কৰিছে ভুক্তভোগীসকলে। আমি যেতিয়া মানে হালমাৰৰ পৰা মানে কন্যাটোক লৈ আহি আছোঁ, তেতিয়া সিহঁতেতো আমাক ইয়াত ৰখাই পেলাই মানে আক্ৰমণ কৰিলে। যিকেইটা ল'ৰা আক্ৰমণ কৰিছে সেইকেইটাক আমি চিনি পাওঁ। সেইকেইটা ল'ৰাৰ নামকেইটা আমি এজাহাৰত লিখাইছোঁ। তেতিয়া কচুৱা থানা আৰক্ষী বিষয়াৰ ওচৰত এজাহাৰখন দিলোঁ আমি, যে তেওঁলোক যাতে আমাৰ তদন্ত কৰি পেলাই আমাক উচিত মানে বিচাৰটো লাগে, সেইটোৱে আমাৰ আপত্তি। তো কৰিছে সোণৰগুৰি অভাৰব্ৰিজটোৰ ওপৰত, তাত আক্ৰমণ কৰিছিলে। ফাৰ্ষ্টত আছিলে 4জন, তাৰপিছত সিহঁতৰ মানুহকেইটা বাঢ়ি গ'ল, ক'ৰ পৰা আহিলে আমি নাজানো। এই গোটেইকেইটা মিলি পেলাইহে আমাক আক্ৰমণ কৰিলে। কি নিলে মানে আমাৰ 1,30,000 টকা গইনা পাতি আছিলে, এইকেইটা নিলে আৰু মোৰ মানে খুৰাৰ পকেট ছিঙি পেলাই 20,000 টকা লৈ গ'ল, এইকেইটা নিলে। আৰু মোবাইল আছিলে আপোনাৰ 4টা মোবাইল আছিলে। 4টা মোবাইল আমাৰ মানে মোবাইলকেইটা নাই, মানে এইকেইটা লৈ গ'ল আমাৰ পৰা। এইটো মোৰ ভাগিন, এইটো আপোনালোকে চাই লওক। ইয়াৰ মূৰটো ইয়াত ভাঙি দিলে, এইটো চাওক। এতিয়া আমি মেডিকেলৰ পৰা আনিছোঁ, আপোনালোকে মূৰটো দেখুৱাই দিয়ক। ইয়াত মাৰিছে মানে কিহৰ দি মাৰিছে, মানে দা দি মাৰিছে নেকি, দা দি মাৰি পেলাই মোৰ ভাগিনৰ মাথাটো ভাঙি দিলে। এইটো মানে এনেকৈ মানে এইটো কাৰণে আমাৰ মানে যে আমাৰ এটা শুভ কামত গৈছিলোঁ, সিহঁতে এনেকৈ কৰিলে। আমি কচুৱাৰ বিষয়ে আৰক্ষীৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ উচিত বিচাৰটো আমাক কৰি দিয়ে, যাতে আমাৰ ইনচাফ লাগে আৰু। যেতিয়া আমি কইনা লৈ আহি আছিলোঁ, ঘৰত উভতি আহিছিলোঁ, উভতি অহাৰ সময়ত সিহঁতে এনেকৈ কৰিলে ঘটনাটো। মানে আমি কচুৱা তিনিআলি থাকোঁ সদায়, মানে ল'ৰাকেইটাক মানে আমি যে আমাক আক্ৰমণ কৰিছে, সিহঁতৰ মুখকেইটা খোলা আছিলে, আমি মানে চিনি পাই গ'লোঁ। সেইটো কাৰণে মানে আমি যেতিয়া মানে তেওঁলোকৰ বাপেকৰ নামটোও জানো, কাৰ ল'ৰা সেইটোও জানো, সেইবিলাক আমি এজাহাৰত দিছোঁ। আৰু আপোনালোকৰ সাংবাদিক বন্ধুক আমি এইটো এজাহাৰখন যে আমি ফটো মাৰি আপোনালোকে এইটো দেখুৱাই দিব। পৰাই পেলাই আহি আছোঁ, আমাৰ ডাঙৰ ল'ৰা মানুহে মাৰিছে, মাৰি পেলাই আমাক এই গইনা পাতি আৰু মোৰ পকেটখন ছিঙি পেলাই সিহঁতে পইচা পাতি চব লৈ গ'ল, গইনা পাতি চব লৈ গ'ল, ডকাতি কৰি পেলাই। এই সোণৰগুৰিৰ দলঙৰ পৰা আমি আৰু এই আমাৰ লগত যিকেইটা মানুহ আছিলে চবকেইটা মানুহ মাৰিলে, মূৰ চুৰ ফাটাই দিলে মানুহৰ। আমি এই 4-5জন মানুহ আমি আহি আছোঁ এটা গাড়ীত। এই সোণৰগুৰি দলঙৰ ওচৰত আহি পেলাই সিহঁতে দলঙত গাড়ী ৰখাই পেলাই বাঘ দি 2টা আহিছে, 4টা আহিছে, পাছত আৰু আহিছে 4টা। 8টা মানুহ আহি পেলাই আমাৰ এনেকুৱা লুটপাট কৰিছে। এই পকেট চব চিৰি পেলাই আমাৰ পইচা লৈ গ'ল আৰু গইনা পাতিটো লৈ গ'ল। আপোনালোকে থানাত এজাহাৰ কৰিলোঁ। আমি এই হালমাৰৰ পৰা আহি আছিলোঁ, তাত মানে বিয়া আছিলে যে বিয়া কৰাই গৈছিলোঁ। যেতিয়া আহি আছোঁ তেতিয়া সিহঁতে এই দুৰ্ঘটনা ঘটালে, আমাকো মাৰিলে। মোবাইল আছিলে 2টা মোবাইলো লৈ গ'ল সিহঁতে। মাৰিছে আমাক, কৈছে সুদূৰ বাই বুলি গালি দিছে। আৰু আমাৰ গাড়ীৰ সন্মুখত আহি পেলাই সিহঁতে 2টা বাইক ৰাখি দিলে, আমাক আহিব নিদিয়ে। পাছতে এই গাড়ীত সিহঁতে খেচি আছে নামিবৰ কাৰণে। আমি কি কৰিম এতিয়া? আমাক গাড়ীৰ পৰা ওলাই পেলাই মাৰপিট কৰিছে। মাৰপিট কৰি পেলাই এইকেইটা চব লৈ গ'ল, পইচাও লৈ গ'ল, এই আমাৰ পকেট চব ছিঙি পেলাই। আৰু এই আমাক লগত যিকেইটা মানুহ আছিলে চব মাৰিলে। এই এটা আমাৰ নাতি ল'ৰা, তাৰ মূৰ চুৰ ফটাই দিলে। 5জন মানুহ মাৰিলে। 8জন আছিলে মানে, 4জন। পাছতে সিহঁতে কৈছে ইয়াত কিবা শ্বাদি কৰে বুলি কৈছিল মোৰ ভাই।
ছাতি কৰে মই আহি আছোঁ। অহাৰ পিছত এই কেইজন ল'ৰা বাইকত আহি আমাক আক্ৰমণ কৰিলে। আক্ৰমণ কৰি মোৰ কাকাৰ জেপটো ছিঙি পইচা লৈ গ'ল আৰু গইনা পাতি লৈ গ'ল আৰু মোক মাৰিছে, মোক বাইকনাকে মাৰিছে, মোক মাথা ফাটা দিছে আৰু মোৰ হাত ফাটা দিছে। কেইজন আছিলে? সিহঁতৰ মানুহ 4জন আছিলে। পিছত 7জন মানুহ হেৰি কৰি আনিলে, আনি পেলাই আমাক আক্ৰমণ কৰিলে। এই লতুমাৰী দলংত সোণাৰগুৰি দলংত আক্ৰমণ কৰিছে। সিহঁতে বাইক খাৰা কৰি 8জন দলংত লাইন ধৰি খাৰি লাঠি ঢাল চব লৈ কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট ANN নিউজ।